নমস্কাৰ বন্ধুসকল, আজি মই যিগৰাকী ছোৱালীৰ বিষয়ে ক'ব গৈ আছোঁ, তাই হিচাপতকৈ বেছি হাৰাশাস্তিৰ সন্মুখীন হৈ মাথো সকলোৰে আগত আহি এটাই কথা কৈছিল যে মই আপোনালোকক 6 ঘণ্টা সময় দিম, আপোনালোকে মোৰ লগত যি ইচ্ছা কৰিব পাৰে। আৰু সেই ছোৱালীজনীৰ নাম হ'ল মেৰিনা আব্ৰামহিছ। প্ৰিয় সতীৰ্থবৃন্দ, মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি। বেছি সময় বৰবাদ নকৰি মূল বিষয়টো আৰম্ভ কৰোঁ। মেৰিনাৰ জন্ম 30 নৱেম্বৰ 1946 ছাৰ্বিয়াৰ বেলগ্ৰেড নামৰ ঠাইত। তাইৰ ঘৰৰ লগত সম্পৰ্ক বহুত ভাল নাছিল, কাৰণ মাকে তাইক বহুত বেছি অত্যাচাৰ কৰিছিল, যিয়ে মেৰিনাৰ জীৱনত বহুত বেয়াকৈ মানসিকভাৱে প্ৰভাৱ পেলাইছিল, যাৰ ফলত তাই মনৰ ভিতৰত এটি কলা জন্ম পালে। যেতিয়া মানুহে বহুত বেছি দুখ পায়, তেতিয়া হয় কবিতা লিখে, নহ'লে গান শুনে, আৰু নহ'লে এনেকুৱা কিছুমান কাম কৰে যিবোৰ সাধাৰণ মানুহে ভাবিবই নোৱাৰে। তেনেকৈয়ে মেৰিনায়ো ফাইন আৰ্টৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে ষ্টেজত প্ৰদৰ্শন কৰিবলৈ ধৰিলে। এইখিনিতে আপোনালোকক জনাই দিছোঁ ফাইন আৰ্ট কি। ফাইন আৰ্ট হৈছে য'ত তাই শৰীৰত একো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ ষ্টেজত বহু সময় থিয় হৈ থাকিব লাগে, লগতে চকুত অলপ দুখ আৰু কঠোৰতা প্ৰকাশ কৰিব লাগে। জীৱনত মেৰিনাই বহুতবাৰ ষ্টেজত এই ফাইন আৰ্ট প্ৰদৰ্শন কৰিছে যদিও আজি আপোনালোকক যিটো প্ৰদৰ্শনীৰ কথা ক'বলৈ গৈছোঁ, সেইটো হ'ল তাইৰ জীৱনত ঘটা আটাইতকৈ ভয়ানক আৰু সাংঘাতিক ঘটনা। এই প্ৰদৰ্শনীটো হৈছিল 1974 চনত ইটালীত। এইটো কোনো ধৰণৰ ষ্টেজত হোৱা নাছিল। প্ৰদৰ্শনীটো হৈছিল এটা বন্ধ কোঠালিত, য'ত আছিল কেৱল ফটোগ্ৰাফাৰ কেইজনমান আৰু দৰ্শকসমূহ। সেই প্ৰদৰ্শনীত তাই কৰিব লগা কাম এটাই আছিল যে 6 ঘণ্টা একেদৰে তাত থিয় হৈ থাকিব লাগে, আৰু তাইৰ হাতত এখন কাগজ আঁৰি ৰাখিছিল য'ত লিখা আছিল, এই ৰুমটোত থকা সকলো মানুহকে মই 6 ঘণ্টা সময় দিছোঁ, আপোনালোকে যি মন যায় মোৰ লগত কৰিব পাৰে, এনিথিং ইউ ৱান্ট, আৰু এই সকলোবোৰৰ ৰেছপনচিবিলিটি মোৰ, ইয়াৰ বাবে কেৱল ময়েই দায়ী। সেই 6 ঘণ্টা তাই কোনো ধৰণৰ দুখ কষ্ট প্ৰকাশ কৰিব নোৱাৰে। মেৰিনাৰ আগত এখন টেবুল আছিল য'ত পৃথিৱীৰ বিভিন্ন ভয়ানক অস্ত্ৰ ৰখা আছিল, চাকু ৰখা আছিল, তেনেকুৱা অস্ত্ৰ, ব্লেড, কটাৰী, ৰছী সকলোবোৰ ৰখা আছিল, আৰু সেই বস্তুবোৰেৰে তাইক শাস্তি দিব লাগে। যেতিয়া এজনী ছোৱালীয়ে নিজে কয় যে 6 ঘণ্টা মোৰ লগত আপোনালোকে যি মন কৰিব পাৰে, কোনো বাধা নাই, তেতিয়া সেই ৰুমৰ মানুহবোৰে কি কৰিছিল মই কওঁ শুনক। মেৰিনাই মানুহবোৰক জ্ঞাত কৰাইছিল যে তাইক সকলোৱে এটি বস্তু বুলি ভাবক, জড় বস্তু বুলি ভাবক, যি মন কৰক, মানুহ বুলি যাতে নাভাবে। সময় আৰম্ভ হৈছিল ৰাতি 8 বজাৰ পৰা 2 বজালৈ। যেতিয়া 8 বাজিল, মেৰিনা আহি থিয় দিলে সেই বন্ধ কোঠালিত। প্ৰথম মানুহবোৰে তাইৰ চাৰিওফালে ঘূৰি ঘূৰি ভাবিব ধৰিলে কি কৰিম, কেনেকৈ কৰিম। তাৰপিছত কেইগৰাকীমান আহিল, আপোনালোকে ফটোত দেখাৰ দৰে সিহঁতে তাইক দাঙি ধৰি মাটিত আফলিয়াবলৈ ধৰিলে, কিন্তু তাইৰ কোনো প্ৰতিক্ৰিয়া নাই। তাৰপিছত মানুহবোৰে টেবুলখনৰ ফালে আগবাঢ়িল, য'ত শাস্তি দিয়া সকলোবোৰ অস্ত্ৰ ৰখা আছিল। কিছুমানে তাইক ৰছীৰ সহায়ত চকী এখনত বান্ধি ল'লে। এজনে তাইৰ ডিঙিত ট্ৰিগাৰ টানি ধৰিলে। তাৰপিছত এজন আহিল, যিজনে আহিয়েই মেৰিনাৰ দেহৰ কাপোৰ সলকাই দিলে আৰু মেৰিনাৰ দেহৰ গোপনীয় অংগবোৰত স্পৰ্শ কৰিব ধৰিলে। ইমানখিনি কৰিও মানুহৰ মন নভৰাত তেওঁলোকে মেৰিনাৰ দেহত কাঁইট খুচি দিলে। এনেকৈয়ে মেৰিনাৰ 6 ঘণ্টা প্ৰদৰ্শনী কৰিলে, আৰু 6 ঘণ্টাত মানুহবোৰে যিমানখিনি পাৰে তাইক কষ্ট দিলে। যিয়ে যিমান তললৈ নামি যি কৰিব পাৰে সকলো প্ৰকাৰৰ তাইক কষ্ট দিলে। কিন্তু আচৰিত কথা কি জানেনে? মেৰিনাৰ কোনো প্ৰতিক্ৰিয়া নাই। 6 ঘণ্টা পিছত মেৰিনাৰ প্ৰদৰ্শনী শেষ হ'ল আৰু তাইক খোজ কাঢ়িব ধৰিলে। এই 6 ঘণ্টাত তাইক যিবোৰ মানুহে অত্যাচাৰ কৰিছিল, কাঁইটেৰে সানিছিল, পানী ঢালিছিল, কাপোৰ খুলিছিল, এজন এজনকৈ সকলোৰে সন্মুখলৈ গ'ল আৰু তেওঁলোকৰ আগত থিয় হৈ চকুত চকুত হৈ চাব ধৰিলে। ইমান সময়ে তাইক যিসকলে অত্যাচাৰ কৰিছিল, তেওঁলোকৰ আগত মেৰিনা থিয় হোৱাৰ পিছত মানুহবোৰে আৰু তাইৰ চকুত চকুত হৈ চাব পৰা পৰিস্থিতিত নাছিল। মেৰিনাই এই প্ৰদৰ্শনীৰ জৰিয়তে মানুহবোৰৰ মাজত লুকাই থকা ৰাক্ষসটোৰ লগতে নিজকে চিনাকি কৰাই দিলে। তাই এইটোও দেখুৱালে যে মানুহ এজন কিমান বেয়া হ'ব পাৰে। মেৰিনাই প্ৰদৰ্শনীৰ জৰিয়তে মানুহবোৰৰ আটাইতকৈ বেয়া গুণ কি সেইটো প্ৰতিফলিত কৰালে। যেতিয়া মানুহে আপোনাক অসহায় পায়, তেতিয়া আপোনাক অত্যাচাৰ কৰিবলৈ অলপো নেৰে। যেতিয়া মানুহ এজন দুৰ্বল হৈ যায়, তেতিয়া অন্য ব্যক্তিয়ে তেওঁক সহায় কৰাৰ সলনি তাৰ পৰা ফাইদা আদায় কৰিবলৈ লাগি যায়। মানুহে মানুহক চিনি নাপায়। জীৱ জন্তুটো দূৰৰে কথা, সুবিধা পালে মানুহেই মানুহক অতি বেয়াকৈ আঘাত দিব পাৰে,
যেনেকৈ 6 ঘণ্টা জুৰি মেৰিনাক দিছিল। আমাৰ সকলোৰে মাজত কিছুমান ৰাক্ষস লুকাই থাকে। উদাহৰণস্বৰূপে এক্সিডেণ্ট হ'লে মানুহজনক বচোৱাৰ সলনি ফটো মৰা ভিডিঅ' কৰাত লাগি যাওঁ। এইটোৱে সেইটো ৰাক্ষস যিয়ে আমাক ৰাস্তাৰ কুকুৰবোৰক অত্যাচাৰ কৰিবলৈ উচুতনি দিয়ে। এইটোৱে আমাৰ মাজত লুকাই থকা সেই ৰাক্ষস যিয়ে অকলশৰীয়া অসহায় ছোৱালীক দেখিলে দায়িত্ব নাভাবি তাই শৰীৰৰ সোৱাদ লোৱাৰ বাবে ব্যাকুল হৈ পৰোঁ, যাৰ বাবে দৈনিক শ শ মা ভনী ধৰ্ষণৰ বলি হ'বলগীয়া হৈছে। এইটোৱে সেইটো ৰাক্ষস যিয়ে ভিডিঅ'টোৰ থাম্বনেইলটো দেখি আপোনালোকক ভিডিঅ'টো চাবলৈ টানি আনিছে। এতিয়া ভাবক এবাৰ নিজে। মেৰিনাৰ প্ৰদৰ্শনে এইটোৱে কৈ থৈ যায় যে মানুহ হিচাপে আমি জীৱশ্ৰেষ্ঠ হ'লেও এতিয়া আমি শ্ৰেষ্ঠ হ'বলৈ বহু বাকী আছে। আমাৰ মাজৰ ৰাক্ষসবোৰ নোহোৱা কৰিব লাগিব, নহ'লে বাতৰিৰ শিৰোনামত সদায় ধৰ্ষণ হত্যাৰ বাতৰিয়ে আগস্থান পাই থাকিব। ভিডিঅ'টো কেনে লাগিল জনাব। ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ নতুন এটি টপিক লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। চাই থাকিব টুডেজ ৰিয়েলিটি।